আজি 12টা 12:30 মান হব। হ্যাঁ, ইয়াত চার দোকান আছে আমার মিউনিসিপালিটি বোর্ডের ওচৰত। সুশীল ঘোষ নামৰ কিবা এটা দোকান আছে, সিহঁতৰ লগত কিবা দোকানী কিবা কাজিয়া আছে নেকি মই নাজানো ভালকৈ। তো ইয়াত এজন ল'ৰা আছে অভয় ঘোষ, তাৰ লগত কিবা কাজিয়া লাগিছিল নেকি টাউন কমিটিৰ মানুহবিলাকৰ লগত। তো মই তাত চাহ দোকানত বহি আছো, তো কিবা গালাগালি ইয়াৰ পৰা হৈ আছে তাৰ পৰা হৈ আছে। পিছত দেখিলো এই অফিচৰ সন্মুখৰ পৰা কেইজনমান ল'ৰা মাস্ক লগাই কিনি, ধৰক ল'ৰা গোটেইবিলাক 8-10 জন 15 জন মান হ'ব, সিহঁতে গৈ কিনি তাত যা পাইছে হাতত লৈ কিনি লাঠি জং পাইছে লৈ কিনি সেই ল'ৰাবিলাকক পুৰা এটেক মাথা ঠাট্টা ফাটাইছে। মই কি কৰিছো তাৰ আগৰ পৰাই মই মোবাইলটো ওলাই কিনি ভিডিঅ' কৰি আছিলো। তাৰপিছত সিহঁতকতো মাৰি আছিলে বেয়াকৈ, বহুত বেয়া অৱস্থা মাৰপিটটো এনেকুৱা আৰু। তাৰপিছত ল'ৰাবিলাক এজন মোৰ লগত মোক দেখি কিনি দৌৰি আহিল, মোৰ মোবাইল কেমেৰা কৰে দেখি কিনি, কেমেৰা কৰি আছে, মোক কলাৰ ধৰি কিনি টানি লৈ গ'ল। তাকো মোক মাৰিল, কেইটামান ঘুচি দিল মোক। মই বড় ভাষা কৈছো সিহঁতৰ লগত, তাৰ কাৰণে মোৰ জীৱনটো আজি বাচিছে। হা, কোৱাৰ পিছত মোৰ মোবাইলটো লৈ ল'লে, লোৱাৰ পিছত ক'লে ল'ৰাটোক উঠাই ল'লো। গোটেইবিলাক ক'লে সিহঁতক পলাই গৈছে, মোক উঠাই লৈ আহিলে সিহঁতে, আনি কিনি মিউনিচিপালিটি বৰ্ডত মোক ইয়াত আনিলে। আনাৰ পিছত আমাৰ চেয়াৰমেন ছাৰ আহিল, চেয়ারম্যান সাহেবের সন্মুখত কৰি আছে আমার 4 মাহ সরকার আছে, আমার 4 মাহ সরকারি সরকার আছে, আমার যা খুশি মই আমি কৰি যাম, কি কৰিবি তহঁতে এনেকুৱা কৰিলে। মানুহ আছিল আৰু তাৰপিছত মোৰ ৰাগটো ইহঁতে ৱালত গুটাই আছে,
তাৰপিছত যোৱাৰ টাইমত এনেকুৱা ক'ল চেয়াৰমেন ছাৰক যে ইয়াক মই বড়ো ভাষাত ক'লে, মইতো বড়ো ভাষা বুজি পাওঁ, ক'লে এই ইয়াক মই 4 দিন বা কেইদিনমানতে আউট কৰি দিম, মাৰি আউট কৰি দিম, এনেকুৱা ক'লে আৰু কৈ কিনে ধমকি দি গ'ল মোক। এইটোতো আমাৰ জানা মতে টাউন কমিটিৰ পৰাই কৈছে, কাৰণ কোনে দিছে মই সঁচাকৈ ক'ব নোৱাৰো, যিহেতু মই দেখা নাই, কিন্তু ইয়াৰ পৰাই কৈছে, ইয়াৰ পৰাই কাজ এটা হৈছিল আৰু মিউনিচিপালিটি বৰ্ডৰ পৰা। এইটো আমাৰ লাষ্ট কথা এইটো আৰু ল'ৰাবিলাকে ইমান দম দি গ'ল মোক, পিছত মোৰ জীৱনৰ নিৰাপত্তাটো মোৰ লাগে। এতিয়া সিহঁতে একো কৰিব নোৱাৰে, মই গম পাওঁ, বজাৰত থাকো, কিন্তু মই যেতিয়া বাহিৰত যাম বা কি কৰিম, সিহঁতে মোকতো আউট কৰিব কৈছে, মোকতো আউট কৰিবই পাৰে সিহঁতে যিটো কৰিব সিহঁতে কৰেই। এইকাৰণে আজি যিটো পৰিস্থিতি দেখিছো ভাল নহয়, আমাৰ ইয়াৰ জীৱনৰ নিৰাপত্তা নাই, আমাৰ নিৰাপত্তাটো লাগে, এইটো হল কথা। ভিডিঅ' ফুটেজটো মোৰ লগত আছে, ডিলিট কৰাইছে মোক ইয়াত, কিন্তু মই বেলেগ ঠাইত লাগিছিলো, ডিলিট টোটেল হোৱা নাই। এই ভিডিঅ' ক্লিপটো মোৰ লগত আছে। বিকাশ সাহা, এনে কেনেকৈ মাতে, গোসাইগাঁও জয়নগৰ 4 নম্বৰ ৱাৰ্ড। মই এইটো বিচাৰো যিহেতু এইটো ঘটনাটো ঘটালে আজি, আৰু যহতে ইয়াক মাতি আনিছে, সিহঁতে গোটেইবিলাক শাস্তি পাব লাগে, লিগেল বিচাৰ হ'ব লাগে এইটো, নহলে আমাৰ নিৰাপত্তা কিন্তু নাই হৈ গৈছে, এইটো কথা। আৰু এটা মানত গোসাইগাঁও বাৰোবাৰী নাথ মন্দিৰত চব্জি দোকানবিলাক বহে, তাতে টাউন কমিটি চেয়াৰমেন আৰু আমাৰ এটা চব্জি দোকানীৰ লগত কিবা কথা কাটাকাটি হৈছে। তো কথা কাটি হোৱাৰ পিছত দুটা বুলেৰো গাড়ী, আমি যেনেকে মানুহৰ মুখত শুনা পালো, দুটা বুলেৰো গাড়ী 10-12 জন ল'ৰা আহি এই দোকানীক যেনেকে পিটাইছে, তাতে ৰক্ত ইমান হৈ গৈছে। এইটো ৰক্ত দেখিলে আমি ভাবিলো যে এইটো কেনেকে হল। আমি গোসাইগাঁও ৰাইজ এনেকে ৰক্ত আন্দোলনৰ সময়ত দেখা নাই, কিন্তু আজি আমি এটাই কথা, টাউন কমিটি চেয়াৰমেনৰ লগত যদি দোকানদাৰৰ কিবা কথা কাটাকাটি হল, এই ল'ৰাবিলাক ক'ৰ পৰা আহিল এই সময়ত, নিশ্চয় এওঁতো কোনোবা মাতি লৈ এই ঘটনাটো কৰাইছে। এতিয়া আমাৰ কথা হল, আমাৰ একজন গোসাইগাঁৱৰ বিকাশ সাহা নামৰ ল'ৰাক এওঁতে থ্ৰেটিং দি গৈছে, তো তাক নিৰাপত্তা লাগিব। এনেকে ঘটনা আমাৰ গোসাইগাঁও শান্তপ্ৰিয় জাগা, আমাৰ দোকানী মানুহ সব শান্তপ্ৰিয়, কিন্তু এনেকে ঘটনা কৰি দিয়াটো ইয়াত নিশ্চয় কিবা ৰহস্য আছে, কিবা পলিটিক্স বেনিফিট থাকিব পাৰে। আমি গোসাইগাঁও ব্যৱসায়ী সমিতিৰ পৰা এটাই ডিমাণ্ড কৰিছো, অতি শীঘ্ৰে এই মানুহবিলাক এৰেষ্ট হওয়া লাগে। আমাৰ গোসাইগাঁও যে বিকাশ সাক থ্ৰেটিং দি গ'ল, তাক নিৰাপত্তা দিয়া লাগিব, আৰু গোসাইগাঁও এওঁতক প্ৰশাসন অতি শীঘ্ৰে এৰেষ্ট কৰি এওঁতক কানুন হিচাপত শাস্তি দিয়া লাগিব। ব্যৱসায়ী সমিতি একো কোৱা নাই, দোকানদাৰ এনেকে ঘটনা দেখি নিজৰ হিচাপত দোকানবিলাক বন্ধ কৰি দিছে। দোকানদাৰৰ এটাই কথা যে এনেকে যদি আহি মাৰি যায়, তেতিয়া আমি নিৰাপত্তা ক'ত পাম। তো দোকানদাৰ নিজস্ব দোকানবিলাক বন্ধ ৰাখিছে। ইয়াত ব্যৱসায়ী সমিতি দোকানদাৰক বন্ধ কৰাৰ কাৰণে কোৱা নাই, কিন্তু মানুহৰ যিটো আগ্ৰহ আছে, ভয় আছে মনত, নিজে বন্ধ কৰিছে। আর আমি ভাবিছো প্রশাসন ভাল কাম কৰিব, প্রমোদ বড়ো স্যার এইটো ভালকে দেখা লাগে, মুখ্যমন্ত্রী স্যার ভালকে দেখা লাগে। গোসাইগাঁও শান্তপ্রিয় জায়গা, এটাও শান্তি হওয়া না লাগে। আমি গোসাইগাঁও ব্যবসায়ী সমিতির পৰা এইটো রিকোয়েস্ট করি, প্রশাসন অতি শীঘ্র এই মানুহবিলাকক কানুন হিসাবত যেটো শাস্তি ওইটা দিয়া লাগে, অতি শীঘ্র এরেস্ট করা লাগে। আর গোসাইগাঁও বাজারের মাজত গোসাইগাঁও প্রশাসন দুটা পিকেটিং বহা লাগে, 24 ঘন্টা ইয়াত ডিউটি লাগিব, নহলে এনেকে ঘটনা পুনৰা হওয়া পারে, এইটো আশঙ্কা আছে। এইটো কাৰণে আমি যে ঘটনাবিলাক কৰিছে এইটো তদন্ত হওয়া লাগে, আৰু চেয়াৰমেনৰ স্টেপ চেয়াৰমেনো লোৱা লাগে। চেয়াৰমেনৰ লগত কাজিয়াৰ মাজত এই মানুহবিলাক ক'ৰ পৰা আহিল এইটো আমাক লাগিব, এইটো তদন্ত কৰি আমাক কোৱা লাগে। এই মানুহবিলাক হাতত কৰি আহিল, এইটো লাগিব।